Hello guys, welcome to my YouTube channel Ki Khobor. Thumbnail khon dekhi gom paise bole aji video tu kiho opor banam. Aji unboxing korim edal mic. Jodi YouTube ot video banabo karone budget ot mic edal bisi ase, tente ei video tu olopo skip noage sauk. Ahok nole video tu start koro. Guys, মই product to receive কৰিলো, box to চাই ভালে লাগিছে, mic ডালো ভাল আহিব বুলি আশা কৰিলো। বলক আনবক্সিং কৰি আছো। mic ডালৰ নাম হল Boya BY-M1। আপোনালোকে যদি ইউটিউবত ভিডিও বা ৰেকৰ্ডিং কৰিব খুজিছে এই mic ডাল আপোনালোকৰ বাবে বহুত ভাল হ'ব পাৰে কিয়নে এই mic ডালত মানে অডিও কোৱালিটি বহুত গুণে বেছি ভাল। আপোনালোকৰ মোবাইলৰ যিমান হয় তাতকৈ বেছি ভাল। বাৰু ৰিভিউ কৰি আছো আপোনাক। প্ৰথমে পাব মাইক্ৰোফোন ডালে, তাৰ পিছত হেইটো আহিব, ফৰ্মটো আহিব। ওয়্যাৰডাল যিমান ভাবিছিলো তাতকৈ বেছি দীঘল ওলাল। এইটো আপোনালোকে হেইটো লগাব পাৰিব, কেমেৰাটো লগাব পাৰিব, মোবাইলতো লগাব পাৰিব। তাৰ পিছত ইয়াৰ লগত দিছে নথিপত্ৰসমূহ মানে জনম কুণ্ডলী, মাইকডাল কেনেকৈ ব্যৱহাৰ কৰিব লাগে ইয়াত সব লিখা হৈ আছে। বাৰু নাজানিলে ইয়াৰ পৰা চাই আপোনালোকে কৰিব পাৰিব, কিন্তু মই মানে আগতে ব্যৱহাৰ কৰিছো এটো কাৰণে মানে চাই থাকিব নালাগে। তো এইখন সাইডত হে থওঁ মই। মানে অডিও কোৱালিটি আপোনালোকক এটা দেখুৱাম, মানে বাহিৰত যাম অডিও চেক কৰিম। গাইস এটা মই Boya BY-M1 মাইকডাল কানেক্ট কৰি ললো। নাজানো এটা ভয়েস কোৱালিটি কিমান, এতিয়া আপোনাক ৰেঞ্জটো দুখাম কিমান দলে মানে ওয়্যাৰডাল যায়। ওয়্যাৰডাল দীঘল আছে বাৰু, ইয়াতকৈ যাবহে পাৰিম, এফালে যাব নোৱাৰো। এফালে অলপ বাছিল বাৰু। ভয়েস কোৱালিটি কেনেকুৱা নাজানো। এটো কেমেৰাটো লগাব পায়, মানে হেই মোবাইলতো লগাব পায়। সুইচ এটা আছে, সুইচটো দ্বাৰাই মানে সব হৈ যায়। আহাও দামটো চাই পেলে ভয়েস কোৱালিটি অলপ ভালে হ'ব। পিছত শুনিম বাও, আপোনালোকে কেনেকুৱা পাইছে কমেন্ট কৰি জনাব, আৰু মই মোবাইলতো দেখাম বাৰু কেনেকুৱা। গাইস এতিয়া মই এডাল মাইকডাল খুলি ললো। এতিয়া আপোনালোকে ডাইৰেক্ট মানে মোবাইলৰ পৰা শুনিব। এতিয়া অলপ দূৰলৈ যাওঁ, তেতিয়া যিমান দূৰলৈ গৈছিলো ভয়েস কোৱালিটি কেনেকৈ শুনে মই সেম ষ্টাইলতে মাত দিম। মোবাইলৰ পৰা কেনেকুৱা শুনে আৰু মাইকডালৰ পৰা কেনেকুৱা শুনে তেতিয়া আপোনালোকে অলপ গম পাব। মই তেতিয়া ইমানলৈ আহিছিলো, তাতকৈ পিছত যোৱা নাছিলো। আশা কৰোঁ ভিডিঅ'ৰ কোৱালিটিটো মানে সাউণ্ড কোৱালিটিটো ইমান ভাল নহ'ব, কাৰণে মই বহুত দূৰ আহিলো, মোবাইলটো কেপচাৰ কৰিব পাৰিছে নে নাই সেইটো মই নাজানো। ওয়্যাৰডালৰ লেন্স চাওক কিমান দীঘল। মানে ইয়াৰ পৰা তালে এনেকৈ ৰাউণ্ড এটা হয়। মোৰ কলাৰত লাগি আছে এইটো। গাইস প্ৰডাক্টটো বহুত ভাল। এইটো হল সুইচটো, এইটো কেমেৰাটো লগাব পাৰে, এইটো ওপৰফালে কৰিলে কেমেৰাত লাগিব, এইটো তলফালে কৰিলে মোবাইলত লাগিব। ইয়াত লিখা আছে Boya। গাইস ধুনীয়া প্ৰডাক্ট, অৰ্ডাৰ কৰিব পাৰিব। গাইস মই যিমান ভাবিছিলো তাতকৈ ভয়েস কোৱালিটি বহুতে ভাল, কিন্তু অলপ দিগদাৰ হ'ব, ব্লগিং কৰিব নোৱাৰি কিয়নে মানে ওয়্যাৰডাল চাওক বহুত দীঘল, এনেকৈ লৈ ফুৰিব নোৱাৰিব, মানে অসুবিধা হ'ব। য'ত আপুনি মানে বহিলৈ যেতিয়া ভিডিও বনায় তেতিয়া মানে এডাল কামত আহিব। এনে মানে ব্লগিং কৰিলে মানে এনেকৈ কেনেকৈ লৈ ফুৰিব চাওকচোন, ওলমি থাকে গোটেই। মানে যেতিয়া আপুনি ক'ৰবাত বহি লৈ ৰেকৰ্ডিং কৰিব পাৰে তেতিয়াহে মানে এইডাল মাইকডাল ইউজ কৰিব পাৰিব। এনে দামটো চাই ভয়েস কোৱালিটি বহুত ভাল। মই 850ত অৰ্ডাৰ দিছিলোঁ, আপোনালোকে কিমানত পায় নাজানো, কিন্তু বহুত ভাল। মানে মাইকডালৰ কোৱালিটি মানে সাউণ্ড কোৱালিটি যোনটো দিয়ে বহুত ভাল। এতিয়া আপোনালোকে যোনটো ভয়েস কোৱালিটি শুনি আছে এই মাইকডালৰ পৰা শুনি আছে, মই লগাই থৈছোঁ এতিয়া। আজিৰ ভিডিঅ'টো ইমানলৈ আছিল, যদি চাই ভাল লাগিল লাইক এটা কৰি দিব।